আজি লৈ আহিছোঁ বিৰিয়ানী ৰেচিপি। বহুতে ৰিকুৱেষ্ট কৰি থকা এটা ৰেচিপি আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু তাতোকৈ ভাল কথা, ৰেচিপিটোত আপোনালোকে এইটোৱে স্পেচিয়েল যে আপোনালোকে আগতীয়াকৈ কোনো মেৰিনেট কৰিব নালাগে। চিকেনখিনি ডাইৰেক্ট আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এই ৰেচিপিটো আপোনালোকে যদি তৎক্ষণাত খাওঁ বুলি ভাবে তেতিয়াহ'লে এইটো খাব পাৰিব বনাই। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো শেষলৈকে চাব। ৰেচিপিটো বনাবৰ কাৰণে আপোনালোকে দেখিছে মই অলপ সৰহকৈ পিঁয়াজ কাটি লৈছোঁ আৰু এটা বাতিত লৈছোঁ অলপমান দৈ আৰু লগতে বিৰিয়ানী মছলাটো লাগিবই যিহেতু বিৰিয়ানী বনাব গৈ আছোঁ। অলপমান চিকেন লৈছিলোঁ আৰু আদা নহৰু টুকুৰা কৰি যিখিনি বিলাহী মই টুকুৰা কৰি ল'লোঁ, 2টা বিলাহী লৈছিলোঁ, সেইখিনি মিক্সিত ভালকৈ মাৰি থ'লোঁ। এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ। তাত মই অলপমান মই দিছিলোঁ অলিভ অইল। আপোনালোকে যদি ইয়াৰ ঠাইত ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে, যি তেল ব্যৱহাৰ কৰোঁ বুলি ভাবে আপোনালোকে কৰিব পাৰিব। যদি সৰিয়হৰ তেল দিব ভালে তেতিয়াও পাৰিব। এতিয়া তেলখিনি মই ভালকৈ গৰম হ'বলৈ দিলোঁ এফালে, আৰু এফালে দেখিছে এয়া ডেক্সি মই পাতি লৈছোঁ, পানী গৰম হ'বৰ কাৰণে উঠাই দিছোঁ। এতিয়া কেৰাহীটোত মই দিম যিখিনি পিঁয়াজ কাটি থৈছিলোঁ গোটেইখিনি দি দিম। পিঁয়াজখিনি অকণমান লৰাই মই গোটেই পিঁয়াজখিনি গল্ডেন ব্ৰাউন কালাৰ অলপ হ'বলৈ দিম। অৱশ্যে এই পিঁয়াজটো এনেকৈ ভাজিলে বেৰিষ্টা বুলি কয়। আপোনালোকে যদি মেৰিনেট কৰি বনায় তেতিয়া পিঁয়াজখিনি আগতীয়াকৈ ভাজি ৰাখি ল'ব লাগে, কাৰণ মেৰিনেট কৰোঁতে আপোনালোকে সদায় এই বেৰিষ্টাটো ব্যৱহাৰ কৰে। কিন্তু মই যিহেতু ডাইৰেক্ট বনাব গৈ আছোঁ, গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু লগতে অকণমানো স্কিপ নকৰিব। এতিয়া দেখিছে মই বাচমতি চাউল লৈছোঁ, যিহেতু বিৰিয়ানী বনাবৰ কাৰণে এই চাউলটোৱে প্ৰয়োজনীয় হয়। চাউলকেইটা মই অলপমান সময় তিয়াই ৰাখিম। পানীটো গৰম হোৱালৈকেহে তিয়াব, বহুত বেছি আগতীয়াকৈ তিয়াই নাৰাখিব, নহ'লে চাউলটো কোমলি গ'লে ভাগি ভাগি যায়, তেতিয়াও ভাল নালাগে বিৰিয়ানীটো দেখিবৰ কাৰণে। এতিয়া মই চাউলখিনি ভালকৈ ধুই ছাইড কৰি ৰাখি দিম। তাৰপিছত যিখিনি পানী মই উতলিব দিছিলোঁ তাত মই 2টামান গোটা ইলাচি দিম। আৰু আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব যদি ভাবে তেতিয়াহ'লে বিৰিয়ানীত দিয়া মছলা, যিটো আপোনালোকে ষ্টাৰ বুলি কয়, আৰু জায়ফলো দিব পাৰে আপোনালোকে, কিন্তু মই অলপমান তেল দি দিছোঁ আৰু 2টামান ইলাচি, আৰু সোৱাদ অনুসৰি অকণমান নিমখো দিব। তেতিয়া চাউলটোত নিমখটো যদি আহি যায় বহুত বেছি টেষ্ট হয়। এইখিনিতে ভুল কৰে, কাৰণ নিমখটো যদি পানীত নাযায় তেতিয়া যিটো মোৰ চাউলৰ সোৱাদটো কমি যায় আৰু বিৰিয়ানীটো নিমখটো অকণ কমি যায়। সেইবাবে আপোনালোকে উতলাওতে অলপমান নিমখ সোৱাদ অনুসৰি দিব। আৰু এতিয়া দেখিছে মোৰ এইফালে পিঁয়াজখিনি ৰঙা হৈ গৈছে। এতিয়া মই ইয়াৰ পৰা আধা পিঁয়াজ আঁতৰাই ৰাখি দিম। ইয়াৰ পৰা মই আধা পিঁয়াজ কিয় ৰাখি থৈছোঁ সেইটো আপোনালোকে পিছত গম পাব। এতিয়া যিখিনি বাকী থকা পিঁয়াজ তাত মই 2টা ইলাচি ফালি দিম। লগতে মাংসখিনি লগে লগে দিব, অকণমানো দেৰি নকৰিব। লগতে মাংসখিনি ওচৰতে ৰখাই ৰাখি মোক গোটেইখিনি মাংস দি দিলোঁ। এতিয়া চিকেনখিনি ভালকৈ মই ইয়াত ভাজি ল'ম। অকণমান 2 মিনিটমান ভজাৰ পিছতে এইফালে দেখিছে মই চিকেনটো যিহেতু লৰাই আছোঁ, আৰু এইফালে চাউলকেইটা দেখিছে প্ৰায় 70% মান সিজিয়ে গৈছে। এতিয়া ইয়াতে মই চাউলখিনি আঁতৰাই পেলাই এটা ফুটা ফুটা বলত কাঢ়ি থ'ম যাতে পানীটো যায়। আৰু এতিয়া ইয়াত মই এড কৰিম গোটেইখিনি বিৰিয়ানী মছলা। মই এপেকেট লৈছিলোঁ, 10 টকীয়া পেকেট, গোটেইটো দি দিছোঁ। এতিয়া ইয়াত মই এড কৰিম দৈ। দৈখিনি দিয়াৰ পাছত ভালকৈ লৰাই মই এতিয়া ইয়াত যিখিনি পেষ্ট ৰেডি কৰি ৰাখিছিলোঁ আদা নহৰু আৰু বিলাহীৰ, এইখিনি পেষ্টটো ভালকৈ দি দিম। দি ভালকৈ চিকেনখিনি লৰাই থাকিব যাতে পিঁয়াজৰ কালাৰটো চিকেনখিনিত আহি যায়। আৰু লগতে সোৱাদ অনুসৰি নিমখ দিলোঁ, আৰু লগতে দিলোঁ অলপমান কচুৰি মেথি। এতিয়া যিহেতু চিকেনখিনি দেখিছে অলপমান সময় পগোৱাৰ পিছত প্ৰায় চিকেনখিনি সিজি গৈছে। আৰু যিহেতু মই আজি ইনষ্টেণ্ট বিৰিয়ানী বনাই আছোঁ, চিকেনখিনি দেখিছে আপোনালোকে বহুত বেছি ভাঙি যাবও নিদিব। এনেকৈ প্ৰায় 80% সিজোতে নমাই দিব। যিহেতু জোলখিনিও এনেকৈ ৰাখিব লাগিব, কাৰণ যিহেতু আমি এইখিনি দম দিম, গতিকে তাৰ বাবে মই এটা চচ ল'লোঁ। আপোনালোকে দেখিছে গম পাইছে মই আজি দম বিৰিয়ানী বনাই আছোঁ। এতিয়া দেখিছে মই এইখিনি তলত অলপমান গ্ৰেভি আৰু লগতে চিকেন দুপিচমানো দি অলপ দি ল'লোঁ। লেয়াৰ হিচাপত দিব লাগিব, তাৰ বাবে মই এইখিনি লাহে লাহে অলপ অলপকৈ দিছোঁ। অলপমান কাঢ়ি দিয়াৰ পাছত ওপৰত অলপ চাউল দিলোঁ, লগতে অলপ যিখিনি পিঁয়াজ ভাজি ৰাখিছিলোঁ সেয়া দিলোঁ, আৰু অলপমান দিছিলোঁ কচুৰি মেথি। সেইখিনি অলপমান হাতেদি মোহাৰি দিব। লগতে যিখিনি আপোনালোকে ফুড কালাৰ ব্যৱহাৰ কৰিম বুলি ভাবে দিব পাৰে। মই ৰেড কালাৰ দিলোঁ আৰু য়েল্লো দিলোঁ। আপোনালোকে যদি কচুৰি মেথি ঠাইত ধনিয়া আৰু পুদিনা এভেইলেবল দিব পাৰে। লেয়াৰ হিচাপত মই একেটা লেয়াৰতে দি গ'লোঁ, যেনেকৈ প্ৰথমবাৰ দিছিলোঁ তেনেকৈ গোটেইখিনি দি গ'লোঁ। আকৌ তেনেদৰে অলপমান চাউল দিলোঁ, সিজাই ৰখা চাউল। এই গোটেইখিনি দি মই ভালদৰে ইয়াৰ ওপৰত গাৰ্নিচিং কৰিবৰ কাৰণে 2টামান কেঁচা জলকীয়া দি দিছোঁ, আৰু ওপৰত ভালকৈ সৰহকৈ অলপ বেৰিষ্টাও দি দিছোঁ। আপোনালোকে এনেকৈ দি ওপৰত অলপমান বাটাৰ বা ঘি দিব পাৰে। মই অলপমান বাটাৰ দিছোঁ। আৰু দেখিছে যিহেতু দম বিৰিয়ানী বনাব গৈ আছোঁ, গতিকে তলত এখন টাৱা পাতি মই
মানে গেছটো ল' ফ্লেমতো নিদিব বঢ়ায়ো নিদিব মিডিয়াম ফ্লেমত দি এনেকৈ ঢাকনাখন মাৰি ওপৰত এটা মানে সঁজুলি দিব যিটো যাতে অকণমান মানে গধুৰ হয় যাতে বস্তুটো খপখন যাতে অকণমানো মানে ছাইড নহয় এতিয়া মই প্ৰায় 20-25 মিনিট এনেকৈ ৰাখি দিম বহুত বেছি টাইমো নাৰাখিব নহ'লে তলৰ পৰা জ্বলি আহিব আৰু দেখিছে এয়া মোৰ বিৰিয়ানী ৰেডি আপোনালোকক মই 20 মিনিটমানৰ পিছত এয়া দেখাই আছোঁ কালাৰ আৰু টেক্সচাৰ দেখিছে আপোনালোকে কিমান ধুনীয়া হৈছে এতিয়া এয়া চাওক মই উলিয়াই দেখাই আছোঁ আপোনালোকক বিৰিয়ানীটো কিমান বেছি টেষ্টি আছিলে এই চিকেন বিৰিয়ানীটো এবাৰ নিশ্চয় বনাই খাব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব